আসসালামু আলাইকুম রহমতুল্লাহি ওবারাকাতু। প্রিয় দর্শক ও শ্রোতামণ্ডলী, আজি আমি এই ভিডিঅ'ত কেইটামান দৰকাৰী প্ৰশ্নৰ উত্তৰ জানিব পাৰিম। আগৰ ভিডিঅ'ত মই কৈছিলোঁ হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পৰিয়ালৰ 10 জনৰ নাম। আগৰ ভিডিঅ' যদি দেখিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত ভিডিঅ' লিংক আছে, তাৰ পৰা চাই ল'ব। এতিয়া আমি কি জানিব পাৰিম? প্ৰশ্ন: সৰ্বপ্ৰথম এই পৃথিৱীত কোন আহিছিল? তেওঁৰ ধৰ্ম কি আছিল? সৰ্বপ্ৰথম নবী কোন আছিল? সৰ্বশেষ নবী কোন আছিল? আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পিছত কোনো নবী আহিবনে? যিসকল লোকৰ ওচৰলৈ নবী পঠিওৱা হয় তেওঁলোকক কি বোলে? আমি কোন গৰাকী নবীৰ উম্মত? সাহাবী কাক বোলে? কোনো সাহাবীৰ নাম শুনিলে কি ক'ব লাগে? সকলোতকৈ শ্ৰেষ্ঠ আৰু উত্তম সাহাবী কোন আছিল? খলিফাসকলৰ নাম কি আছিল? এই 12টা প্ৰশ্নৰ উত্তৰ এটাকৈ কৈ যাম আৰু স্ক্ৰীনত দেখুৱাম। ভিডিঅ' সম্পূৰ্ণ মনোযোগেৰে চাব। এতিয়া আৰম্ভ কৰি আছোঁ। अल्लाह मेरे मौला मेरी जो जुबां बोले संग संग ये दिल बोला। সৰ্বপ্ৰথম এই পৃথিৱীত কোন আহিছিল? আদম আলাইহিস সালাম। আদম আলাইহিস সালামৰ ধৰ্ম কি আছিল? ইছলাম ধৰ্ম। সৰ্বপ্ৰথম নবী কোন আছিল? আদম আলাইহিস সালাম। কোনো নবীৰ নাম শুনিলে কি ক'ব লাগে? আলাইহিস সালাম। সৰ্বশেষ নবী কোন আছিল? মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আমাৰ নবীৰ পিছত কোনো নবী আহিবনে? নাহে। যিসকল লোকৰ ওচৰলৈ নবী পঠিওৱা হয় তেওঁলোকক কি বোলে? তেওঁলোকক এই নবীৰ উম্মত বোলা হয়। আমি কোন গৰাকী নবীৰ উম্মত? আমি মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মত। সাহাবী কাক বোলে? যিসকলে ইমানৰ অৱস্থাত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সংস্পৰ্শ লাভ কৰিছে আৰু ইমানৰ অৱস্থাত মৃত্যুবৰণ কৰিছে সেই সকলক সাহাবী বোলা হয়। কোনো সাহাবীৰ নাম শুনিলে কি ক'ব লাগে? ৰাদিয়াল্লাহু তাআলা আনহু। সকলোতকৈ শ্ৰেষ্ঠ আৰু উত্তম সাহাবী কোন আছিল? আবু বকৰ ৰাদিয়াল্লাহু তাআলা আনহু। খলিফাসকলৰ নাম কি আছিল? 1 নম্বৰ আবু বকৰ ৰাদিয়াল্লাহু তাআলা আনহু, 2 নম্বৰ উমৰ ৰাদিয়াল্লাহু তাআলা আনহু, 3 নম্বৰ উসমান রাদিয়াল্লাহু তাআলা আনহু, 4 নম্বৰ আলী রাদিয়াল্লাহু তাআলা আনহু। এই হল 12টা প্ৰশ্নৰ উত্তৰ। যদি মোৰ চেনেলত নতুন আহিছে তেনেহলে সাবস্ক্ৰাইবটো কৰিব, লগতে বেলটো ক্লিক কৰিব আৰু লাইক কৰিব। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।